কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে, তাকে জিকিৰ বুলি কোৱা হয়। এতিয়া জিকিৰ কাক বোলে, এই কথাটো যদি আমাক প্ৰশ্ন কৰে তেতিয়াহ'লে এই কথাখিনি আমি তাৰ উত্তৰ হিচাপে দিব লাগিব। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে। এই কথাখিনি জিকিৰত আমি পাওঁ। গতিকে জিকিৰ এক অত্যন্ত তত্ত্বগধুৰ আৰু আধ্যাত্মিক ভাৱধাৰে প্ৰকাশিত এটা এক মানে কাব্যিক ৰূপ, সেইবুলি আমি লিখিব লাগিব। জিকিৰৰ দৰে জাৰি গীতসমূহো অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচাৰিত। জাৰিবিলাকো তেখেতসকলে তেনেধৰণে প্ৰচাৰিত কৰিছিল। আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি গীতসমূহৰ শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিচিত বুলি পণ্ডিতসকলে অনুমান কৰিছে। এতিয়া পিছত যেতিয়া তেখেতসকলে সেই কথাখিনি লিখিলে, তেখেতসকলে প্ৰসাৰৰ কাৰণে চেষ্টা কৰিলে, তাৰপিছতে আমাৰ পৰৱৰ্তী যিসকল গুৰু আছে, পৰৱৰ্তী যিসকল মানে আধ্যাত্মিক দিশত তত্ত্বগধুৰ গৱেষণা কৰিছে, গৱেষকসকলে এই কথাখিনি উল্লেখ কৰিছে। উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰ গীত, মই আগতে কৈছোঁ যে টোকাৰী গীত, দেহ বিচাৰ গীত, বিহু নাম, দিহা নাম, আই নাম ইত্যাদি আজান ফকীৰে আয়ত্ত কৰি লৈছিলে। আয়ত্ত কৰি লৈ পেলাই তেখেতসকলে তেওঁ মানে এই গীতসমূহৰ যোগেদি অসমীয়া সমাজত আধ্যাত্মিক ইছলাম ধৰ্মৰ যিখিনি নীতি নিৰ্দেশনা, সেইখিনি তেখেতে কি কৰিছিলে, প্ৰকাশ কৰিবৰ কাৰণে প্ৰচেষ্টা হাত আগবঢ়াইছিলে। অসমীয়া গীতি সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহ অমূল্য সম্পদ বুলি কোৱা হৈছে। এইখিনি হৈছে অসমীয়া সমাজৰ কাৰণে এক অমূল্য সম্পদ। গতিকে আমি এই পাঠটো, আমি এই কবিতাটো প্ৰশ্ন উত্তৰখিনি ভালদৰে জনাৰ আগতে আমি সেই মহান ব্যক্তিজনক স্মৰণ কৰি তেখেতৰ আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি এই পাঠটো আলোচনা কৰি আমি ইয়াত থকা কোনখিনি প্ৰশ্ন আহিব পাৰে সেই সম্পৰ্কত আমি আলোচনা কৰিম দেই। আমি সেইখিনিকে আলোচনা কৰিম আজি।